হেল্ল' এভৰিৱান। এই টিকাপুট আৰু আকৌ আজি ওলালোঁ ক'লৈ বাৰু চাই থাকক। এই সাজযোৰ দেখিছেনে? আজি নিজেই পিন্ধিলোঁ। মই ভাবিছিলোঁ পিন্ধিব নোৱাৰিম, কিন্তু লাষ্টত পাৰিলোঁ। ছোৱালী মানুহৰ কথা জানেই দেখোন, যিমান সাজিলেও সাজিয়ে থাকে। এওঁৰ আকৌ ফুলি পিন্ধিবলৈ পাহৰিলে, গাড়ীতে পিন্ধি লৈছে। আৰু গোটেইকেইজনী কি ফূৰ্তিৰে কলেজলৈ যাবলৈ ওলাইছোঁ। আজি কলেজত কি আছে কৈ আছোঁ বাৰু, অলপ অপেক্ষা কৰক। হে হৰি, কলেজ আহি পালোহি, ভাবিলোঁ আইন এখন চাওঁ, কি বা হৈ আহিছোঁ গাড়ীত। এইবিলাকৰ পৰা ভাগতেই নেপালোঁ। ছোৱালীবোৰৰ কথা কিনো ক'ম। কোৱা নাই নহয় আজি কলেজত কি আছে। আজি কলেজত আছে নৱাগত আদৰণি সভা, আৰু আমি সকলোৱে আজি নাচিম বুলি ভাবিছোঁ। আহোমসকলৰ এটি খুব ধুনীয়া গান, আৰু দুইজনীয়ে পূৰা ৰেডি হৈছোঁ। কিন্তু বহুত ভয় লাগিছিলে, কি হ'ব আমাৰ নাচটো, তাকেই ভাবি আছিলোঁ। কিন্তু লাষ্টত আমাৰ নাচটো ইমানেই ধুনীয়া হ'ল যে সকলোৱে কৈছে বহুত ভাল লাগিলে। গানো শিয়ৰি গ'ল দেই। সঁচাকৈ গানটো নাচিলে আপোনালোকক নাচি থাকোঁ যেন লাগিব। তাৰপিছত বাহিৰত ওলাই দেখিলোঁ, মাই গড, ৰ'দটোৱে খাওঁ খাওঁকৈ আহিছে, আৰু মোৰ গতি চাওক কি হৈ গ'ল। লাহেকৈ ভাবিলোঁ কাপোৰযোৰ চেঞ্জ কৰি লওঁ, আৰু এতিয়া ধুনীয়াকৈ চেঞ্জ কৰি এযোৰ ধুনীয়া কাপোৰ পিন্ধিলোঁ। তাৰপিছত আৰু মোৰ কথা জানি নাচিব পালে মোক একোৱেই নালাগে। তাৰপিছত মই নাচিবলৈ বুলি গুচি গ'লোঁ উৎপাতকৈ। আৰু সকলোৱে ইমান ধুনীয়াকৈ সুন্দৰকৈ নাচিছে, বহুত ভাল লাগিলে মনটো। আৰু কলেজত যদি এনেকুৱা অনুষ্ঠানবোৰ পাতি থকা হয় খুবেই ভাল লাগে, যিহেতু নতুন নতুন সাজ পৰিধান কৰি যাব। আৰু শেষত জানেই দেখোন উৎপতীয়ানী বাইদেউ ষ্টেজৰ ওপৰত পাই গ'লগৈ। তাৰপিছত ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। আজিলৈ টাটা বাই বাই। আকৌ এটা নতুন মিনি ব্লগক আপোনালোকক লগ পাই আছোঁ। বাই বাই।